ব্যতিক্ৰমী বিবাহলৈ অহা অতিথি গছপুলি বিতৰণ দৰাৰ বিবাহৰ দিনাই দৰাই উপহাৰ দিয়ে গছপুলি নিজৰ বিয়াখনত অতিথিক গছপুলি বিতৰণ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দেখুৱালে চিপাঝাৰৰ এজন যুৱকে প্ৰকৃতি আৰু মানৱ জীৱনৰ সুৰক্ষাৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা দোহাৰি প্ৰকৃতি প্ৰেমী যুৱকজনে বিয়ালৈ অহা সকলো অভ্যাগতক আদৰে একোটা নিম গছৰ পুলি দিয়ে দহৰাৰ সাজেৰে চিপাঝাৰৰ কটাহী থোপৰ তলৰ হিমালয় শৰ্মাই বিশেষ দিনটোত এনে উদ্যোগ গ্ৰহণ কৰি নিজকে সুখী অনুভৱ কৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচিডৰ আনন্দ খাটনিয়াৰ বিয়াৰ ৰভাতলিত উপস্থিত থাকি দৰা হিমালয় শৰ্মাক শুভাশীষ জনোৱাৰ লগতে বিশেষ দিনটোত প্ৰকৃতি আৰু পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক উৎসাহ যোগায় আনহাতে এই বিয়াখনলৈ অহা সকলো লোকে এনে পদক্ষেপৰ শলাগ লৈছে মানে সিদ্ধান্ত লৈছিলোঁ যে মই আমাৰ যিমানখিনি অভ্যাগত আছে এই গোটেইখিনি অভ্যাগতকে মই এটি গছৰ পুলি প্ৰদান কৰিম তেওঁলোকৰ উপহাৰ তেওঁলোকে মোক কোনোবাই আনিছে কোনোবাই নাই অনা সেইটোত মোৰ কোনো হেৰি নাই কিন্তু মোৰ ফালৰ পৰা মই বিচাৰিছোঁ যে মই এটি মহানিমৰ পুলি তেওঁলোকক উপহাৰ হিচাপে দিম যাতে তেওঁলোকে সেই পুলিটো মানে ৰোপণ কৰে আৰু তেওঁলোকে প্ৰতিপাল কৰি উঠি সেই পুলিটোৰ মানে বংশবৃদ্ধি হোৱালৈকে তেওঁলোকে যাতে পুলিটো আগবঢ়াই লৈ যায় আৰু আমাৰ অসমৰ যি বৰ্তমান যদি পাৰিপাৰ্শ্বিক যিটো অৱস্থা প্ৰাকৃতিক পৰিৱেশ ভাৰসাম্য হোৱা বুলি সকলোৱে কয় এই ক্ষেত্ৰত মই বিচাৰোঁ যে এনেকুৱা ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ হিচাপেই মই ভাবিছোঁ আৰু এনেকুৱা ধৰণৰ পদক্ষেপে নিশ্চয়কৈ আমাৰ সমূহ ৰাইজে যদি তেনেকুৱা পদক্ষেপ লয় তেতিয়াহ'লে ডেফিনেটলি এটা ভাল বাতাবৰণ হ'ব আৰু মই সমূহ মানে ৰাইজক অসমবাসী ৰাইজক এই ক্ষেত্ৰত গুহাৰি জনাইছোঁ ইতিমধ্যে আপোনালোকে জানে যে জন্ম মৃত্যু আৰু বিবাহ এই তিনিটা বিশেষ পৰিঘটনা বুলি আমাৰ জীৱনত সকলোৱে জানো তাৰে ভিতৰত জন্ম আৰু মৃত্যুৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আচলতে কণ্ট্ৰল নাথাকে কিন্তু বিবাহ অনুষ্ঠানটোত আমাৰ যথেষ্টখিনি কণ্ট্ৰল থাকে গতিকে এই বিবাহ অনুষ্ঠানটোত যদি আমি এনেকুৱা ধৰণৰ মানে গছৰ পুলি সকলো ৰাইজে যদি মানে যিখিনি বিবাহযোগ্য মানে প্ৰাৰ্থী আছে তেওঁলোকে যদি নিজৰ বিবাহ অনুষ্ঠানত এনেকুৱা ধৰণৰ পদক্ষেপ লয় তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ যিটো পৰিৱেশ আছে পাৰিপাৰ্শ্বিক অৱস্থা আছে আমাৰ অসমখন আৰু অধিক সুন্দৰ সেউজীয়া আৰু ধুনীয়া হৈ উঠিব সুন্দৰ দিন আজি হিমালয় শৰ্মাৰ বিবাহ অনুষ্ঠানত তেখেতে মহানিম গছপুলি প্ৰদান কৰিছে যিসকল তেখেতক শুভেচ্ছা জনাবলৈ আহিছে আৰু এটা জীৱনৰ স্মৰণীয় দিন বিবাহ অনুষ্ঠান হৈছে এটা স্মৰণীয় দিন এই দিনটোত আমি অকল হিমালয় শৰ্মাই নহয় অসমৰ সমূহ জনসাধাৰণক বিবাহ প্ৰাৰ্থীক মই আহ্বান জনাওঁ যে আপুনিও আপোনাৰ বিবাহ দিনটোত অন্ততঃ 100জোপা গছপুলি হয় ৰোপণ নাইবা সচেতন ব্যক্তিৰ হাতত অৰ্পণ কৰক যাতে পৃথিৱীখন সেউজীয়া কৰাৰ ক্ষেত্ৰত এটা প্ৰয়াস হয় আৰু এই দিনটোৱে মানুহৰ স্মৰণীয় দিন জন্ম মৃত্যু বিবাহ জন্ম আৰু মৃত্যু সময়টো আমি নাজানো আমাৰ জ্ঞাত নাথাকে তথাপিও আমি জন্ম মৃত্যু আৰু বিবাহক এটা আমি সিদ্ধান্ত ল'ব লাগে যে আমি এনেকৈ কৰিলে হয়তো আমি বহুখিনি পৰিৱেশৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম